আজি মই বনাব লৈছোঁ মাছৰ সৈতে তৰকাৰী, মানে এটা স্পেচিয়েল তৰকাৰী যিটো খাবলৈ মই ভাল পাওঁ। আৰু এইফালে লৈছোঁ ব্ৰকলি বইল কৰি, আৰু ইফালে থৈছোঁ বগা সৰিয়হ ভিজাই। আৰু মই এইখিনিৰ সৈতে কি বনাওঁ চাই থাকক। আৰু ইফালে লৈছোঁ এইখিনি মাছত ওলোৱা কণী আছিলে, এটা মাছত ওলাইছিলে কণী অলপ। আৰু এইখিনি মই এতিয়া কাটি ল'ম, মানে এৰুৱাই ল'ম ছালবোৰৰ পৰা। আৰু এই 3 পিচ মাছ লৈ লৈছোঁ, মই এই 3 পিচ বনাম। আৰু এইখিনি মাছৰ পেটো হয়, এইখিনিও ভাজিম, চাই থাকক। এইখিনি মই পিছত বনাম। বান্ধৱীসকল, কি খবৰ? মই কংকনাই মোৰ ইউটিউব চেনেল কংকনা চিম্পুল লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। আৰু আহকচোন কি বনাওঁ, কেনেকৈ বনাওঁ চাই থাকিব শেষলৈকে। আৰু এতিয়াই কৈ দিছোঁ, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভাল পায় লাইক এটাও কৰি দিব। ঠিক আছে, তেন্তে চাই থাকক। মাছখিনি ভজা হৈ গ'ল, আৰু এতিয়া মই মাছৰ কণীখিনিত এটা পিঁয়াজ কাটি লৈছোঁ, আৰু অলপ সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ ইয়াতে, আৰু অকণমান জলকীয়া গুড়াও দি দিছোঁ। আৰু ইয়াতে মই কেইটামান পিঠাগুড়ি দি দিছোঁ, এইখিনি ভাজোঁতে সুবিধা হ'ব তেতিয়া। আপোনালোকে দিব বিচাৰিলে বেচন দি দিব পাৰে। এইখিনি মই এতিয়া মিক্স কৰি ল'ম। আৰু মিক্স কৰি হোৱাৰ পাছত মই এইখিনি পকৰী আকাৰতে বনাম। পকৰী যেনেকৈ বনোৱা হয় তেনেকৈ বনাম। এইখিনি ভালকৈ খানি লৈছোঁ। এতিয়া মাছখিনি ভজা হৈ গ'ল মোৰ, আৰু মাছৰ তেলতে মই কণী পকৰীখিনি ভাজি ল'ম। অকণমান তেল দি দিছোঁ, কাৰণ পকৰী বনাওঁতে তেল অলপ সৰহকৈ লাগে। তেলখিনি বেছি গৰম হ'ব দিব নালাগে, নহ'লে পুৰা যাব। এতিয়া মই এইখিনি চামুচৰ সৈতে অলপ অলপ দি দিম, আপোনালোকে হাতেৰে দিবও পাৰে। এনেকৈ কৰি কৰি মই গোটেইখিনি দি ল'ম তেলত। আৰু এয়া গোটেইখিনি দি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি লৰাই দিম। আৰু এনেকৈ কোনে কোনে পকৰী বনাই খাই ভাল পায় মাছৰ কণী, কমেণ্ট কৰি জনাব। মই ভাল পাওঁ এনেকৈ বনাই। আমাৰ পকৰীখিনি হৈছেহি। এইখিনি বেছি সময় ভাজিব নালাগে, নহ'লে পুৰা যাব। আৰু এইখিনি মই উঠাই লওঁ। এয়া আমাৰ হৈ গ'ল পকৰীখিনি, আৰু মাছ কেইপিচো এনেকৈ ৰাখি দিছোঁ। আৰু এতিয়া মই বইল কৰি লোৱা ব্ৰকলিখিনি ড্ৰাই ফ্ৰাই কৰি ল'ম। ইয়াৰ কাৰণে মই কেৰাহীখনত তেল দিছোঁ, কেইটামান পাঁচফোৰণ দিছোঁ। খুব চিম্পুলকৈ বনাম। এটা পিঁয়াজ দি দিছোঁ, আৰু বইল কৰি লোৱা ব্ৰকলিখিনি মই ইয়াতে দি দিম।
প্ৰথমে এটা আলু দি দিছোঁ। আলুখিনি অকণমান আগতীয়াকৈ ভাজি ল'ম, কাৰণ মই আলুখিনি বইল কৰি লোৱা নাই। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপাছত ব্ৰকলিখিনি দিলেই আমাৰ শুকান চব্জিটো হৈ যাব। আৰু আনফালে মই এয়া সৰিয়হৰ আৰু মাছৰ কাৰণে আলু এটা টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। কাটি ভাজি লৈছোঁ, ফ্ৰাই কৰি লৈছোঁ। আৰু এইখিনি হৈ গ'ল ফ্ৰাই কৰা। আৰু মই তাতে দুখিলা তেজপাত আৰু এটা পিঁয়াজ দি এইখিনি একেলগে ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এইখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে আদা ৰহুনৰ পেষ্টটো দি দিম। আৰু ইয়াতে মই এটা পিঁয়াজো দি দিছোঁ। এইখিনি মই মিক্সিত দি পেলাই এনেকৈ গুড়া কৰি লৈছোঁ। আৰু এতিয়া মই আলু আৰু পিঁয়াজৰ লগতে অলপ সময় ফ্ৰাই কৰি ল'ম। আদা ৰহুনখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আৰু এইখিনি সৰিয়হ মই মিক্সিত দি লওঁ গুড়া কৰি, তাৰপাছত শেষত দি দিম। আৰু আমাৰ ব্ৰকলি চব্জিখিনিও হৈ গৈছেহি। এইখিনি ইমানতে ৰাখি দিম। আৰু এইফালে আমাৰ পিঁয়াজ আৰু আদা ৰহুনৰ পেষ্টটো আলুৰ লগত মিক্স হৈ গৈছে, মানে সিজি গৈছে আৰু কেঁচা গোন্ধ নাইকিয়া হৈ গৈছে। আৰু ইয়াৰ পৰা তেলবোৰো বিৰিঙিব ধৰিছে। এতিয়া মই ইয়াতে দিছোঁ অকণমান জিৰা গুড়া, অকণমান জলকীয়া গুড়া, ধনিয়া গুড়া এনেকৈ দি দিছোঁ। আৰু ইয়াত বেলেগ মছলা নিদিওঁ, মই তিনিটাই দিছোঁ। বেছিকৈ মছলা দিলে খাই ভাল নালাগিব। আৰু এইখিনি ভাজি হোৱাৰ পাছতে মই ভালকৈ সৰিয়হৰ পেষ্টটো দি দিম। অকণমান পানী দি দিছোঁ। মছলাটো অলপ শুকাই যাব ধৰিছে, সেইকাৰণে অকণমান পানী দি এইখিনি মই অকণমান জোলৰ নিচিনা কৰি লৈছোঁ, নহ'লে শুকাই গ'লে মছলাটো পৰা যাব। আৰু এতিয়া সৰিয়হৰ গুড়াখিনি মই ইয়াতে দি দিম। এইখিনি বেছিকৈ লৰাই নাথাকোঁ, লাহে লাহে মিক্স কৰি দিম। এইখিনি সৰিয়হৰখিনি কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি অলপ সময় ভাজি ল'ম। এইখিনি অলপ ৰঙচুৱা হৈছেহি। এতিয়া মই ইয়াতে ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিম। এইখিনি হৈ গৈছেহি। এতিয়া মই ইয়াতে পানী দি দিম। আৰু ইয়াতে মই জোখ অনুসৰি পানী দি দিছোঁ। বেছি পানী নিদিওঁ, ইয়াতে অলপ সৰিয়হৰ গ্ৰেভি টাইপ কৰিছোঁ। আৰু এইখিনি মাছৰ পৰা জোলটো ওলাই যোৱালৈকে অলপ সময় উতলিবলৈ দিম। এয়া উতলি হৈছেহি। আৰু আমাৰ সৰিয়হৰ তৰকাৰীখনো ৰেডি হৈ গৈছে। আজি সৰিয়হৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব। আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।